এইটো এটা বোলে মণিৰ কিবা কিয় ইমান অলছি অলপ কমে দিয়াই মাছত মান পায় So hey guys, welcome back to the YouTube channel Smiper Car. So guys, আপোনালোকে ভাবিছে যে ইমান দিনৰ মূৰত মানে এইকেইদিন অলপ মোৰ ভিডিঅ' দিয়াৰ মানে খেলি মেলি হৈ আছে, অলপ কামত দৌৰা দৌৰি হৈ আছে, মানে অলপমান বহুত দেৰিকৈ ভিডিঅ' দিয়া যাই আছে। চ' সেইকাৰণে মই এতিয়া আৰু অলপমান ৰেগুলাৰো কৰিম, চ' অলপ দেৰিও হ'ব পাৰে, চ' সেইটোৰ কাৰণে আপোনালোকক চৰি। চ' এতিয়া আপোনালোকক আজি মই কেইটামান আপোনালোকক মন্দিৰ দেখাব ওলাইছোঁ। চ' মই আমাৰ ওচৰতে হয়, বেছি দূৰ নহয়। চ' আজি মই মটো ব্লগ নকৰোঁ, কাৰণ মটো ব্লগৰ ছেটআপটো লৈ অহা নাই। চ' ডাইৰেক্ট মই আপোনালোকক জাগাত লগ পাইছোঁ, আপোনালোকক কৈছোঁ ক'ত হয়। চ' লগ পাইছোঁ। চ' গাইছ এতিয়া আহি পালোঁ মাধৱ মন্দিৰত। চ' আপোনালোকক যি মই কৈছোঁ দুটা মন্দিৰ দেখাম। চ' এতিয়া মাধৱ মন্দিৰত আহি পালোঁ। ইয়াতে আছে মাধৱ মন্দিৰ আৰু ইয়াতে পাৰ্ক আছিল, পাৰ্কখনত আপোনালোকক মই দেখাম বুলি আহিলোঁ। পাৰ্কখনো অলপ দেখাম বুলি আহিলোঁ। মানে পাৰ্কখন এতিয়া নাই, মানে বহুত আগতে আছিল, এতিয়া এইবিলাক কিবা হৈ আছে। এই ছাগাল খেদি আছে, এক ছাগাল খেদাকে লৈছোঁ মই। আৰু এতিয়া মানে এইবিলাক কিবা বনাইছে, এইটো কি বুলি কয়, এইটো এটা বোলে মণিৰ কিবা চৰি গাইছ, মন্দিৰ এইটো। চ' গাইছ আৰু এইকেইদিন যি ৰ'দ দি আছে, চ' সেইকাৰণে বাহিৰত ওলাই নাই, ক'লা হৈ যাম। মইতো বহুত বগা দেচোন। চ' গাইছ ক'লা হৈ যাম কাৰণে ওলা নাই ৰ'দত। একে মাছত মান পায় নাচাকে, ই ক'লা বগা বোলে, ই মাছ মাৰা চলি এটাই বেছি বগা। চ' গাইছ ইয়াতে আহিলোঁ এতিয়া আৰু বহুত ৰ'দ দি আছে। আৰু কমেণ্ট কৰক যে বাইকখনৰ নামটো কি ৰখা হ'ব। মানে সেইখনটো ব্ৰাদাৰৰে বাইক হয়। চ' মানে আপোনালোকেতো দেখা পায়ে থাকে মোৰ ব্লগত, আৰু মই কৈ থাকোঁ এনেই, মানে আজি এখন লৈ যাম, এইখন বুলি কৈ থাকোঁ। চ' আপোনালোকে এটা নাম ছাজেষ্ট কৰক আৰু কমেণ্ট কৰক, যোনটো বেছি মানে নাম আহিব, বেছিকৈ কমেণ্ট আহিব নামটোৰ ওপৰত, সেইটো নামে মই ৰাখি দিম ফিক্সকৈ। আপোনালোকে কমেণ্ট কৰক। হা, ভেস্পা বোলে, ভেস্পা নাম নালাগে। চ' গাইজ আপোনালোকে কমেণ্ট কৰক কোনটো নাম লাগিব। চ' এতিয়া আপোনালোকক মাধৱ মন্দিৰৰ ওপৰত যাই আপোনালোকক দেখাই আছোঁ। চ' বলক, কিবা ক'ব নেকি? এনে নকয়, মাস্ক মাৰি থাকে কিন্তু চলতে। কৰোণা আকলাই ইয়াৰে হ'ব, মাস্ক মাৰি থাকে ভদ্ৰ চলি। চ' গাইজ এতিয়া আপোনালোকক দেখাই দিওঁ। ৰ'দটো বা কিয় ইমান অলছি, অলপ কমে দিয়াই, ব্ৰাইটনেছটো বহুত দিছে। চ' গাইজ এতিয়া যাই আছোঁ, আপোনালোকক মাধৱ মন্দিৰটো দেখাই দি আছোঁ। এইটো চাইডেদি সোমাম আমি, সেইটো চাইডেদি আহিছোঁ, আহি কেনে গাড়ীখন তাতে থৈ দিছোঁ, তাতে আছে। চ' এতিয়া আমি এইটো চাইডেদিও আহিব পাৰি, এতিয়া আপোনালোকক দেখাই দি আছোঁ এতিয়া যাই কেনে। চ' ফাৰ্ষ্ট এনেকৈ লেফ্ট চাইডে আহিলে ইয়াতে আপোনালোক কাছবোৰ আহে। এতিয়া কাছ আছেনে নাইবা, আই লাভ হাজো বুলি লিখা আছে ইয়াতে। এতিয়া কাছ আহিনে, চ' গাইছ ইয়াতে কাছ আহিনে গম নাপাওঁ, অলপ চাওঁ, আহে যদি আপোনালোকক দেখাই দিম। কিবা দিব লাগে, বুট নে কি ন, কি কাছৰে বস্তু থাকে, ইও খায় সেইটো বস্তু। কেনে লাগে খাই? চ' গাইছ ইও খায় কাছৰ সেইটো বস্তু, কি নামটো নাজানো, এতিয়া আছে নে চাওঁ। ত' গাইছ ইয়াতে কাছটো আহিছে, এইটো দেখা পাইছে। এই ডাঙৰ ডাঙৰ কাছ আছিল, এতিয়া নাই চাগে। ওপৰত যাওঁ। চ' গাইছ এতিয়া তাৰ পৰা আহি কেনে এতিয়া ওপৰত যাওঁ, মেইন মাধৱ মন্দিৰ তাতেই মন্দিৰটো আছে। চ' গাইছ ইয়াতে এনেকৈ ওপৰত যাই আছোঁ। ব্ৰাইটনেছটো বহুত হৈছে, হা সূৰ্যৰে থাকে। চ' গাইছ এই মাখা খোজকাঢ়ি যাব লাগিব, ভৰিৰ বিষ উঠি যাব, আৰু যি গৰম দি আছে। চ' গাইছ আকৌ কথা নাই। চ' গাইছ এতিয়া যাই আছোঁ, পূৰা ভাগৰ লাগিছে। ইয়াতে আপোনালোকে বহিব পাৰে। চ' ইয়াতে ওপৰত যাই আছোঁ, জল্দি আহ।
এক চাওঁ চ' গাইছ ইয়াতে মানুহবোৰ জিৰাবও পাৰে বহি কেনে কিছুমানেতো ওপৰত একদম আহিব নোৱাৰে না ইয়াতে বহি আছে চেম পূৰা কুচিকৰ দৰে চ' গাইছ এতিয়া আপোনালোকে চিনেমেটিক শ্বটটো চাই লওক চ' গাইছ ভৰিৰ একদম বিষ উঠিছে সেইবুলি ওপৰত যাই আছোঁ আৰু কচিকৰ গৰম লগা নাই কাৰণ তাৰ এটা চ' গাইছ ইয়াতে আহিলোঁ ওপৰত ইয়াতে ভোক দিয়ে আৰু এইটো চাইডেদি আহি কেনে আপোনালোকক এটা ৰাস্তা দেখাই দি আছোঁ মই এইটো চাইডেদি মানে আপোনালোকে আৰু এটা ৰাস্তা আছে এইটো ৰাস্তা বহুতে নাজানে এইটো চাইডেদিও যাব পাৰি আৰু ইয়াতে বোলে কি দিলে কি হয় চুলি জান নাহে আৰু ওপৰত বেঞ্চিনি দিলে ক'ৰ ওপৰত চ' গাইছ যাৰ চুলি নাহে বোলে ইয়াতে মানে বুন ছিঙি দিলে চুলি আহে সেইবিলাক বুন আছে কিছুমানৰ চ' গাইছ এইটো হয় চাগে বুন আছে ওপৰত চ' এনেই আৰু বুন দি নথয় না চ' সেইকাৰণে চুলি আহে চাগে মই সেইটো ভালকৈ ইমান নাজানো চ' মই ইয়াৰ পৰা শুনি কেনে কৈছোঁ চ' গাইছ এইটো কি বুলি কয় চ' গাইছ ইয়াতে কিমান বান্দৰ আছে চ' গাইছ ইয়াতে কিমান বান্দৰ আছে আমি নাযাওঁ এটেক কৰিব আৰু একো অলপ বান্দৰ আনথাই কাৰণ বান্দৰ লগ পালিচোন কেনেকুৱা এটেক কৰিব সেইটো এটা বান্দৰ চ' গাইছ আৰু এইটোৰ ওপৰত কিবা কৰে নেকি যায় কিনে চ' গাইছ এইটো নাজানো এইটো এটা সেই হয় মন্দিৰ টাইপে হয় চ' আপোনালোকে কেইটামান শ্বট চাই লওক গাইছ ইয়াতে খুৰা এটাক লগ পালোঁ চ' খুৰাটোক আমি সোধোঁ মানে অলপমান ইয়াৰে হিষ্টৰিকেল কথা মইতো নাজানো ইমান চ' খুৰা অলপ কৈ দিব চ' খুৰা কৈ দিয়কচোন এইটো হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ বিষ্ণু মন্দিৰ বুলি জনাজাত আৰু এই মন্দিৰটো যিটো ঠাইত অৱস্থিত সেইটো মণিপুৰ টিলাৰ ওপৰত অৱস্থিত তলত বিষ্ণু পুষ্কৰ আছে এই বিষ্ণু পুষ্কৰ ভৰি হাত ধুই যাৰ দৰ্শনাৰ্থী যাত্ৰীবিলাকে আহি পেলাই এপাক প্ৰদক্ষিণ কৰি ভিতৰত সোমাব লাগে সেইটো হ'ল প্ৰথম নিয়ম ভিতৰত 5টা বিগ্ৰহ আছে সেই বিগ্ৰহ 5টাৰ মূল বিগ্ৰহটোৱে হয় কি মাধৱ বিষ্ণু ভগৱান বুলি জনাজাত তাৰ উপৰি কাষত আছে দ্বিতীয় মাধৱ দ্বিতীয় জগন্নাথ বুলিও কোৱা হয় দ্বিতীয় মাধৱ বুলিও কোৱা হয় তেওঁ তাত আছে আৰু কাষত বাহুত গৰুপক্ষী ভাগী মাধৱ মূৰ্তি আমাৰ ইয়াত পূজা পাৰ্বণ বিশেষ পূজা বহলভাৱে বিশেষ পূজা নহয় ইয়াত জন্মাষ্টমী পালা যায় বছৰৰ জন্মাষ্টমীৰ সময়ত জন্মাষ্টমী পালা যায় তাৰ উপৰি আমাৰ দৌল পূজা হয় দৌল পূজা 2টা পালা যায় প্ৰথম দৌলৰ 15 দিন পিছত এটা দ্বিতীয় দৌলটো পালা হয় সেই দ্বিতীয় দৌলটো আমাক ৰঙাৱতী দৌল বুলি কোৱা হয় আৰু তাৰ উপৰি আমাৰ পূজা দৈনিক পূজা ৰাতিপুৱা 6 বজাত চালা হয় 8 বজাৰ পিছত পূজা হয় লগতে অষ্টোত্তৰ শতংগাত তিলতন হোম হয় আৰু 2 বজাত অন্নভোগ হয় তাৰ উপৰি ভোগটো কেতিয়া বজাত দিয়ে 2 বজাত অন্নভোগ হয় 2 বজাৰ পৰা কেতিয়া বজালৈ 2 বজাৰ পাছত 2 বজাতো লগোৱা হয় 1:30 বজাত লগোৱা হয় 2 বজাত 2 বজাতে দিয়ে আৰু 2 বজাত দিয়া হয় 2 বজাৰ পিছত যিমান হ'লে হ'ব পাৰে তাৰ এতিয়া আছে নেকি এতিয়া শেষ হ'ল সেইটো গ'ল এতিয়া আৰু এতিয়া 7 বজাত পুৰি পিঠাৰ ভোগ হয় লগতে লাহবা আৰতি বুলি কোৱা হয় আমাৰ দৈনিক পূজা এইখিনিতে চলি থাকে এইটো এখন কমিটি দল চলে ইয়াৰ লগত হাজোৰ হয়গ্ৰীৱ মাধৱ কেদাৰ মন্দিৰ গণেশ মন্দিৰ কামেশ্বৰ মন্দিৰ কমলেশ্বৰ মন্দিৰ এই 5টা বিগ্ৰহ একেলগে চলি আছে এখন কমিটি দলত চলি থাকে এইকেইটা প্ৰায় 1.5 কিলোমিটাৰ 1 কিলোমিটাৰ দূৰত অৱস্থিত খুৰাৰ ঘৰ ক'ত এনে মোৰ ঘৰ হাজোৰ গেৰুৱাত মোৰ নাম শ্ৰী ভৱেশচন্দ্ৰ শৰ্মা
আৰু সেইটো কি হয় মানে দৌল পূজাৰ ঘৰ সেই দৌল পূজা হয় ন দৌল পূজা দৌল পূজা হয় দৌল পূজাত তাতে আমাৰ ভিতৰত থকা গোবিন্দ মাধৱ তাতে দৌলৰ সময়ত ব্যৱহাৰ হয় অঁ সেই সময়ত পুৰা মানে এইটো কৈ দিয়াৰ কাৰণে আমি গম পোৱা নাছিলোঁ সেইকাৰণে সুধিলোঁ আপোনাক চ' আমি কম হয় মই গা ধোৱা আছে নকৈছোঁ অঁ ক'লে কথা নাই মানে অঁ তুমিতো ক'ব লাগিব নক'লে কোনে ক'ব অঁ চ' ঠিক আছে দাদা অঁ চ' গাইজ আৰু ইয়াতে সেইটো কি বুলি ক'লে কি মন্দিৰ তাতে পূজা হয় দৌল দৌল পূজা নে কি হয় লৈ যায় অঁ লৈ যায় কান্ধত লৈ যায় যে অঁ টাইমত হোলীৰ টাইমত লৈ যায় সেই গাইজ ফটো উঠা মচন নাচাগে চ' গাইজ আৰু ইয়াতে মানে সেনে পূজা হয় হ'লে পুৰাটো কৈ দিলে ভালকৈ চ' মই মোৰ যদি কিবা ভুল হৈছে আপোনালোকে মানে মই ইমান এটা নাজানো পুৰা কোৱাখিনিয়ে মই কৈছোঁ আৰু চ' ইয়াতে আৰু অলপ জেগা আছে আপোনালোকক দেখাই দি আছোঁ চ' গাইজ মই ইয়াৰফোনটো ভিডিঅ' বনাই আছিলোঁ এই ইয়াৰফোনটোত স্পেচ ফুল হৈ গৈছিল আৰু স্পেচ ফুল হৈ যোৱাৰ কাৰণে সুৰাৰ আধা কথা উঠিব নাপালে চ' মোৰ ফোনটোত আৰু মানে সেই কৰিলোঁ চ' এইটো এটা মন্দিৰ টাইপে আছে আপোনালোকে চাওক কি বঢ়িয়া লাগিছে মন্দিৰটো আপোনালোকক দেখাই দি আছোঁ চ' গাইজ ইয়াতে আমি চেণ্ডেলযোৰ থৈ গৈছিলোঁ চ' চেণ্ডেলযোৰ পিন্ধি লৈ আমি এতিয়া যাম তললৈ আপোনালোকক এনেকুৱা গৰম ধৰিছে ইয়াতে সুৰাবোৰো গানো মাৰি থাকে চ' এতিয়া মাৰা নাই চ' এতিয়া আমি তলত যাই আছোঁ বহুত বেছি গৰম ধৰিছে সেইকাৰণে আমি এতিয়া তলতে যাওঁ তাক চাওঁ ঘৰত যাওঁ দিছে চ' গাইজ এনেকুৱা গৰম ধৰিছে মই সেইকাৰণে ঘৰৰ পৰাই ওলাই নাহোঁ যি গৰম মানে অলপ টাইম 5 মিনিটৰ কাৰণে ওলালেও ঘাম ধৰি যায় সেইকাৰণে মই ঘামটো বেছি ধৰিলে বহুত বেছি বেয়া পাওঁ চ' আৰু এটা নেক্সট মন্দিৰ আছে চ' সেইটো মন্দিৰত যাওঁ আপোনালোকক দেখাই আছোঁ এতিয়া পৰিলোঁ হয় যাইছ চ' এতিয়া ভিডিঅ'টো অফ কৰি যাওঁ নহ'লে এতিয়া পৰি ক'ৰবাত যামৰে সেই জেগা যাই পাম চ' গাইজ ইয়াৰ পৰা মাধৱ মন্দিৰৰ পৰা ওলাই আহি কেনে এনেকৈ অলপ যায় এই চাইকেলকেইখন যে আছে আপোনালোকক দেখাই দি আছোঁ ফোনটো ধৰ চ' গাইজ এইটো চাইডে আহি কেনে আপোনালোকে ৰাইট ল'ব এইফালেদি নহয় ৰাইট বুলি কয় এইটো ব্ৰ ৰাইট কেমেৰাটো ধৰ চ' এনেকৈ যাই থাকিব যায় আপোনালোকে পাবই এইটো পালে ফোনটো ধৰচোন So we have reached. Kasi na lang, English math দিছো কি ইংলিছতে কৈছোঁ অসমীয়া ক'লে বুলি নহয় তোৰ চ' গাইজ এইটো মন্দিৰ এক্সপ্ল'ৰ কৰিব আহিলোঁ শ্ৰী শ্ৰী গণেশ মন্দিৰ এইটো এটা হাতী এনেকৈ মানে বনাই থৈ দিছে শিলৰে হয় এনেকৈ মানে বনাই থৈ দিলে ভাল লাগে ওপৰত এটা আৰু বাঘৰ দৰে আছে কিন্তু ভয় লাগেচোন ইয়াতে বান্দৰ আছে বহুত চ' গাইজ আজি নাযাওঁ বহুত বান্দৰ আছে ওপৰতো আছে বৰ বেছি ইয়াতে ওপৰত 50 মান বান্দৰে আছে চ' গাইজ আজি নাযাওঁ আজি এতিয়া ইয়াৰ পৰা যোৱাটোৱে বেটাৰ হ'ব বহুত গাড়ীটোত চ' গাইজ অলপমান আগত আহিলোঁ চ' শ্ৰী শ্ৰী গণেশ মন্দিৰত আজি যোৱাটো নহ'ব কাৰণ আজি নাযাওঁ বহুত বেছি বান্দৰ আছে চ' সেইকাৰণে নাযাওঁ চ' আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ আজি গণেশ মন্দিৰত নাযাওঁ বেলেগ দিনা আহিম চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ আগত এটা কথা কৈ লওঁ মানে গাড়ীখনৰ নামটো যি ছাজেষ্ট কৰিব দিছোঁ আপোনালোকে গাড়ীখনৰ নামটো ছাজেষ্ট কৰক কমেণ্ট কৰক কি নাম ৰাখিব লাগে সেইটো নামেদিয়ে মাতিম চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' লগ পাইছোঁ টিল দেন বাই বাই